এতিয়া আমি অনুশীলনীত থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰিম। প্ৰথমটো প্ৰশ্ন দিয়া হৈছে গাখীৰৰ আন এটা নাম কি? আমি পাঠটো পঢ়োঁতে পঢ়িবলৈ পাইছিলোঁ গাখীৰৰ এটা নাম জানিবলৈ পাইছিলোঁ। গাখীৰৰ আন এটা নাম হৈছে দুগ্ধ। ইয়াৰ উত্তৰত আমি লিখিম গাখীৰৰ আন এটা নাম দুগ্ধ। খ প্ৰশ্নটোত দিয়া হৈছে দৈৱকী নন্দন বুলি কাক কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰো আমি পাঠটো পঢ়োঁতে পঢ়িবলৈ পাইছিলোঁ যে শ্ৰীকৃষ্ণক দৈৱকী নন্দন বুলি কোৱা হয়। দৈৱকী হৈছে শ্ৰীকৃষ্ণৰ মাতৃ, নন্দন মানে হৈছে পুত্ৰ। দৈৱকীৰ পুত্ৰ হোৱাৰ কাৰণে শ্ৰীকৃষ্ণক দৈৱকী নন্দন বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ এজন বিদগ্ধ পণ্ডিতৰ নাম লিখা। পাঠটো পঢ়োঁতে আমি পাঠটোত এজন পণ্ডিতৰ নাম পাইছিলোঁ। আমি তেওঁৰ নামটো লিখিব লাগিব আনন্দৰাম বৰুৱা অসমৰ এজন বিদগ্ধ পণ্ডিত। আমি প্ৰশ্ন উত্তৰকেইটা আকৌ এবাৰ পঢ়ি চাম। গাখীৰৰ আন এটা নাম কি? গাখীৰৰ আন এটা নাম দুগ্ধ। দৈৱকী নন্দন বুলি কাক কোৱা হয়? দৈৱকী নন্দন বুলি শ্ৰীকৃষ্ণক কোৱা হয়। অসমৰ এজন বিদগ্ধ পণ্ডিতৰ নাম লিখা। অসমৰ এজন বিদগ্ধ পণ্ডিতৰ নাম হৈছে আনন্দৰাম বৰুৱা।